শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালীৰ দৰে। জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই। এটা বন্দুকৰ গুলীতকৈ এবটুল চিয়াহীৰ মূল্য বেছি। গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। শিক্ষক হ'ল এডাল মমবাতিৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ। চৰিত্ৰ গঠন কৰাই হ'ল শিক্ষাৰ উদ্দেশ্য। কম কথা কোৱা, বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। নিৰক্ষৰতাৰ মানেই জ্ঞানবিহীন নহয়। তোমাৰ লক্ষ্যস্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা? তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে, সিমানেই ভাবিবলৈ শিকে। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই। যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজে নিজৰ সহায় লোৱা। উশালৈ থকা মানেইতো জীয়াই থকা নহয়। আনে কিবা কৰিছেনে নাই সেই লৈ মোৰ গমতকৈ আমি নিজে কি কৰিছোঁ সেইটোহে ভবা বেছি প্ৰয়োজন। প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ'লেই দেশৰ তথা দেশৰ সেৱা কৰা হ'ব। প্ৰেম তেওঁৰ সৈতে কৰিবা যাক তুমি ভাল পোৱা, কিন্তু বিবাহ তেওঁৰ সৈতে বহিবা যিয়ে তোমাক ভাল পায়। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।